নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা অসমীয়া ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। খাই চাব আৰু মোৰ চেনেলটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আহকচোন চাওঁ। মই এটা বাঁহৰ গাজ এতিয়া ওলাই বাঁহৰ গাজ লৈছোঁ। স্পেচিয়েলি এইটো ডিছেই হ'ব, মানে এইটো বাঁহৰ গাজ এটা লৈছোঁ। এই বাঁহৰ গাজ খাৰ বনাব লাগে, অসমীয়া খাৰ। আৰু এই খাৰ বনাবলৈ মাটি দাইল লৈছোঁ। মাটি দাইল লৈছোঁ 2 কাপ লৈছোঁ মই। আৰু এয়া লৈছোঁ নহৰু, জলকীয়া, তেজপাত আৰু এয়া খাৰ, কলৰ পৰা উলিওৱা খাৰ। সেইটো কলখাৰটো মানে কলৰ বাকলি পুৰিও কৰিব পাৰি, চব কলৰ নহয় বাৰু, ভীমকলৰ। আৰু স্পেচিয়েল সেইটো হৈছে গাজটো দি পেলাই সেই খাৰ দি বনাম আজি। চাওকচোন, আহক কেনেকুৱা লাগে, খাই চাব আপোনালোকেও। আৰু এটা কি হয়, মানে আমি সকলো গৃহিণীয়ে যদি এটা পজিটিভ মন লৈ মানে খাদ্যটো ৰান্ধো, সেই খাদ্যটো ৰান্ধিলে নিশ্চয় মানে ভাল হ'ব। আৰু সেই পজিটিভ থিংকিংবোৰ হৈছে মানে ভাল পোৱা, মৰম। আৰু সেই মৰম দি যদি কোনোবাই ভাত ৰান্ধে বা কিবা সৰু খাদ্য এটাকে ৰান্ধে, বহুত স্পেচিয়েল হয়। চাবচোন, আপোনালোকে কেতিয়াবা চাব, খুব মানে আন্তৰিকতাৰে বনালে সেই খাদ্যটো খাই ভালেই লাগে। আজি আহকচোন চাওঁ অসমীয়া খাদ্যটো কেনেকুৱা লাগে। মই গুচাই লৈছোঁ গাজটো গুচাই মই টুকুৰা কৰি কাটি লৈছোঁ। আৰু এয়া মাটি দাইলৰ লগত সেয়া সিজাম, মাটি দাইলৰ লগত সেয়া দি লৈছোঁ। দি লৈ পেলাই অকণমান কুকাৰত সিজাই দিম। সিজাই পেলাই চাওঁচোন, আহকচোন বাৰু কেনেকুৱা হয় চাব। কেৰাহীখন গৰম কৰি লৈছোঁ, তেল দি পেলাই তাতে তেলটো গৰম হ'বলৈ দিছোঁ। এয়া নহৰু লৈছোঁ, নহৰু, জলকীয়া আৰু তেজপাত আৰু আদা বটি লৈছোঁ মই। এতিয়া প্ৰথমতে মই জলকীয়া দিওঁ, আপোনালোকে যেতিয়া দিব পাৰে বাৰু। মই প্ৰথমতে কিন্তু জলকীয়াকেইটা দিওঁ মানে। আৰু তাৰপাছতে আদা অকণমান দি ল'লোঁ। আদাকণ তেলত দিলে অকণমান বেলেগ ধৰণৰ এটা সোৱাদ ওলায়, প্ৰথমতে যদি দি লৈ চাবচোন বাৰু। নহৰু দিলোঁ, নহৰু দি তেজপাতকেইটা অকণমান গেছৰ জুইতে অকণমান পুৰি ল'ব লাগে। তেতিয়া মানে কি হয়, অকণমান বেলেগ ধৰণৰ গোন্ধ এটা ওলায়। তেজপাতৰে মানে অকণমান বেছিকৈ ওলায় গোন্ধটো। তেজপাতটো মই দি ল'লোঁ। সিজাই লোৱা খাৰখিনি আৰু মাটি দাইলখিনি মই ইয়াতে দি দিম। সিজাই লৈছিলোঁ গাজৰ টুকুৰা যিখিনি কৰি লৈছিলোঁ, কুটি লৈছিলোঁ, সেইখিনি মানে দি পেলাই যে সিজাইছিলোঁ, সেইখিনি মই ইয়াত দি দিছোঁ। আৰু নিমখ দিছোঁ। মই খাৰত হালধি নিদিওঁ। হালধি মানে আমাৰ মায়ে হালধি কোনোদিন নিদিয়ে খাৰত মানে খাৰত হালধি দিলে মানে সেই ৰঙা নিচিনা হৈ যায় অকণমান। সেইটো কালাৰ মানে ভাল নালাগে, খাৰৰ ক'লা ৰংটোৱে ভাল লাগে।
এতিয়া খাৰখিনি মই বাকি দিছোঁ ইয়াতে ধুনীয়াকৈ উতল আহিছে উতল অহাৰ পাছত এইটো সময়ত গাজ পাবলৈ বহুত ভাল বাঁহৰ গাজ আৰু এইটো সময়ত ওলাই বাঁহৰ গাজ আপোনালোকে বনাই খাই চাবচোন বাৰু কেনেকুৱা লাগে মোক ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিছে আপোনালোকৰ